কৰোণা বৰা শইকীয়াৰ কথা আৰু সপোন বাস্তৱৰ আবৃত্তিৰে আহ্বান। তুমি আহিবা, তুমি অকলে আহিবা। নৈৰ গৰাত দুয়ো নিৰলে গণিম বিষাদৰ দিন লিপি। এদিন মানি শুনি আবেলি অপ্ৰাপ্তিৰ সমনীয়া সুততেৰে প্ৰাপ্তিৰ সুখবোৰ ঢৌৰ সৈতে কাষ চপাই আনে। মই হম তোমাৰ বাবে শাওনৰ ভৰ দুপৰীয়া। উত্তাল গতিত আহিব এজাক প্ৰবল বৰষুণ। হেঁপাহ পলুৱাই তিতিম দুয়ো। কবিতা লগা আলিংগনেৰে জুখিম তোমাক। আহিবা, আহিবা তুমি আহিলে আকাশে তোমাক আদৰিব। তৰাই নিচুকনি গীত গাব জোনাকী পৰীৰ সাধুকত। আৰু তুমি মোৰ কোলাত টোপনি যাবা নিৰলে। আহিবা, তুমি অকলে আহিবা। তুমি অহাৰ কবি বাতৰি পালে হৃদয়ৰ সমস্ত ভাল পোৱাৰে জুখি চাম তোমাক। এমুখ মৌনতাৰে হিয়া বিনিময় কৰিম, কল্পনাৰে তোমাৰ আলপনা আঁকিম। মই বাৰু উচলি উঠিম নেকি? আহিবা, তুমি আহিবা অকলে। মোৰ মন পদূলিত জ্বলি উঠিব ধিমিক ধমাকৈ এডাল মমবাতি প্ৰেমৰ। মই গলি তোমাক পোহৰ দিম আৰু তুমি আলোক ল'বা। আবেগেৰে সাৱটি নল'বা কিন্তু। মই সহ্য কৰিব নোৱাৰিম প্ৰেমময়তাৰ অৱশিষ্ট হলিতা।